friends, welcome back to my channel. কেনে আছে আপোনালোক আশা কৰো নিশ্চয় ভালে আছে। আজি মই আপোনালোকৰ আগত ওপেন প'ৰ্ছ কেনেকৈ কমাব পাৰি তাৰ বিষয়ে কেইটামান টিপছ বিচাৰিছো। আহক ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো কিন্তু সম্পূৰ্ণলৈকে চাব, তেতিয়াহ'লে দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ কৰো। এই ফেস পেকটো বনাবলৈ আমাক লাগিব পতঞ্জলিৰ এল'ভেৰা জেল। আপোনালোকে ফ্ৰেছ এল'ভেৰা জেলো ল'ব পাৰে। এল্পছ গুডনেছৰ নিম পাউডাৰ লৈছোঁ। এইটো পাৰ্পল এপৰ পৰা লৈছোঁ আৰু ইয়াৰ দামটো হৈছে 60 টকা। এতিয়া মই বাটি এটা লৈছোঁ। বাটি এটাত মহানিম পাউডাৰ দিম, হাফ চামুচ লৈছোঁ। তাৰপিছত মই এল'ভেৰা জেল দিম। ইমান হ'লে হৈ যাব। ইয়া ভালকৈ মিক্স কৰি ল'ম। মহানিমত এণ্টি ফাংগাল এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ থাকে, যিয়ে নেকি পিম্পলছ, একনি, পিগমেণ্টেশ্যন আদি সকলোবোৰ আঁতৰাই দিয়ে। আৰু এল'ভেৰাত ভিটামিন ই, এণ্টি অক্সিডেণ্ট আৰু ফলিক এচিড থাকে, যিয়ে নেকি আমাৰ ছালখন বহুতেই কোমল কৰে, বগা কৰে। এনেকৈ ভালকৈ পেষ্ট এটা মই বনাই লৈছোঁ। মহানিম পাউডাৰ যদি আপোনালোকে নাপায়, তেতিয়াহ'লে মহানিমৰ পাত ল'ব পাৰে। এয়া মই টোনাৰ লগাই ল'লোঁ। আপোনালোকে ঠাণ্ডা পানী লগাই ল'ব পাৰে। তাৰপিছত মই ফেচ পেকটো লগাম। এই ফেচ পেকটো ল'ৰা আৰু ছোৱালীয়ে দুটাই লগাব পাৰে। মুখখন ধুই উঠাৰ পিছত এয়া মোৰ মুখখন চাওক। মই লগোৱা ফেচ পেকটো যদি আপোনালোকে সপ্তাহত দুবাৰকৈ লগায়, তেতিয়াহ'লে আপোনালোকৰ ওপেন প'ৰ্ছ বহুতেই নাইকিয়া হৈ যাব। আৰু এইটো কিন্তু আমি সহজে আঁতৰাব নোৱাৰোঁ। আমি ভালকৈ স্কিনৰ কেয়াৰ ল'ব লাগিব, তেতিয়াহে আমাৰ ওপেন প'ৰ্ছ মিনিমাইজ হ'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।